আজি আমাৰ মৰম কমটো চাফা কৰা হৈছে বুধবাৰে আলিয়াইলিগাং এইকাৰণে সকলো ডেকা গাভৰু গাঁৱৰ বুঢ়া বুঢ়ীয়ে চব সকলো চাফা কৰিছে মৰম কমটো The next day. কাৰণে তৰাপাত ল'ব আহিলোঁ পাহাৰত এয়া একদম তৰাপাত মতে তৰাপাতৰ গছ ইচাম নাই মানে এয়া ইফালে চবটো কাটা হৈছে আৰু আলিয়াইলিগাঙৰ কাৰণে এয়া মানে আমাৰ লিগাঙৰ কাৰণে পৰম্পৰাগত এইটো মানে পাত ইয়াৰ লগতে আমাৰ ট্ৰেডিশ্যনেল যিকোনো মানে বস্তু মানে দিয়া মেলাৰ পৰা ধৰি এই পাতটোকে ইউজ কৰা হয় তো আপোনালোকে দেখিব পাইছে এয়া পাত কাটি ইফালে পাত কাটি আছে আমাৰ লগৰ এটা ইফালে এটা এয়া আমি আজি মানে পৰম্পৰাগত আলিয়াইলিগাংটো আজিয়ে হয় মানে পাত কাটাৰ নেক্সট দিন মানে ইফালে চবে সাজি কাচি গৈ আছে একদম ধুনীয়াকে ইফালে পোৱালি এটা আমি একদম পুৰা এই গাবৰু চাম বুলি পুৰা ইচ্ছা একদম গাবৰি আমাক চাব বুলি বিশেষ আলিয়াইলিগাঙৰ অতিথি ইফালে চবে আদৰণি জনাবৰ কাৰণে লাইন পাতি আছে ইফালে বিশ নিশাৰ আগতে অলপ মানে ফূৰ্তি কৰা হয় নাচা হয় ধনী পলক এতিয়া সেৱা কৰিব এয়া চাকি বন্তি জ্বলাইছে এতিয়া বীজ সিঁচিব আৰু ইফালে দেখিব পাইছে আপোনালোকে বীজ সিঁচিবৰ কাৰণে ধনী পলক সেৱা কৰিব ফাৰ্ষ্ট টাইমে মাটি দলো চক আরে গৈছিল লগালো দজি পলম লুপা সুগেলা বলো লিগাম গদু সিজেঙ্গা লুনিব আই কাম করনা আরে দলো সে আরে জয় বড় মিল জায়গা এক পলো কা টানি টাওরা পলো পলো দর পলো দিবাগর পলো দজি কাম পলো কাম পলো লাই রাখে এয়া বীজ সিঁচিছে আৰু পিল্লি
A few minutes later. Thousand years later.